क'क्राझार सोरखारि फरायसालिमायाव मुलुगनां आइजो सानजों लोब्बा लाखिना मोनसे सावरायमेल हाबाफारि खुंदों। दुलाराय बुहुमजों लोब्बा लाखिना क'क्राझार सरकारि फरायसालिमायाव आइजोफोरनि बानजायनायाव दिनै मुलुगनां आइजो सानजों लोब्बा लाखिनानै आइजोफोरनि सावस्रि आरो साखोन सिखोननि सायाव सानसेनि हाबाफारिजों मोनसे सावरायमेल खुंनाय जायो। हाबाफारि बादियै फरायसालिमानि गोरायुं डक्टर शिबु दासआ फिरफिला बिरहोनायजों हाबाफारिखौ जागायजेनो। लोगोसे आइजोफोरनि सावस्रि आरो साखोन सिखोन मेल हाबाफारिखौ आलारि फोजोंनानै जागायजेनो फरायसालिमानि बिबुंगोरा अनजालि बसुमतारिया। बे हाबाफारियाव मख'जाथाव आलासि महरै बाहागो लायो क'क्राझार आर.एन.बि देहा फाहामसालिनि देहा फाहामगिरि जुनिकर आलिया। लोगोसे आइजोफोरनि सावस्रिनि सोमोन्दै गुवारै बिबुंथि लाखियो। बे हाबाफारियाव क'क्राझार सरकारि फरायसालिमानि आइजो गांखंनि लिंथुमगिरि अल्पना देवीजों लोगोसे जारिमिन आयदानि एच.अ.डि डक्टर सुसन्त नार्जारी, बिबुंगोरा श्रीमती शर्माजों लोगोसे गुबुन गुबुन आलासिफोरा बाहागो लायो। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা সকলো নাৰীসকলক জনাইছোঁ। আচলতে নাৰীৰ কাৰণে বেলেগকৈ দিৱস পতাৰ কোনো যুক্তি নাছিলে, কিন্তু তথাপিও যিহেতু বৰ্তমান সমগ্ৰ বিশ্বত নাৰীৰ লগত বহুতো হৃদয় বিদাৰক ঘটনা, পৈশাচিক কাণ্ড যেনে ধৰ্ষণ, হত্যাকাণ্ড সেইবিলাক সংঘটিত হৈ আহিছে, সকলোৱে জানে। ইয়াৰ বাহিৰেও নাৰীৰ যি অধিকাৰ, সেই অধিকাৰৰ পৰা নাৰীসকল যুগে যুগে বঞ্চিত হৈ আহিছে বুলি আমাৰ কাগজে পত্ৰই ওলাই থাকে আৰু আমাৰ ৰাইজৰো সৰ্বজনবিদিত। এই কথা আগত ৰাখিয়েই 2013 চনত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ে ওমেন চেল কোকৰাঝাৰ গভ কলেজ নামাকৰণেৰে এটা নাৰী গোটৰ জন্ম দিছিলে আৰু তেতিয়াৰ পৰাই 2013 চনৰ পৰাই ওমেন চেল কোকৰাঝাৰ গভ কলেজে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। কেতিয়াবা দূৰণিবতীয়া গাঁৱত গৈ বিভিন্ন ধৰণে ৰাইজক সহায় সহযোগিতা আগবঢ়াই আহিছে। তাৰ লগে লগে আমাৰ নাৰীৰ যিবিলাক সজাগতামূলক কাৰ্যসূচী, নাৰীৰ সম অধিকাৰ, ৰাজনীতি জগতত নাৰীৰ প্ৰৱেশ, নাৰীকেন্দ্ৰিক যিবিলাক সমস্যা, এইবিলাকক সাঙুৰি আমাৰ ওমেন চেল কোকৰাঝাৰ গভ কলেজে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। আজিও তাৰ ব্যতিক্ৰম নহয়। আজি আমি ৰাতিপুৱা 9টা বজাতে পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিছোঁ। এইটো আমাৰ দ্বিতীয় কাৰ্যসূচী। ওমেন হেল্থ এণ্ড হাইজিনৰ ওপৰত আমাৰ এতিয়া বক্তৃতা প্ৰদান অনুষ্ঠান চলি আছে। আৰু ওমেন হেল্থ এণ্ড হাইজিনৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ আৰ.এন.বি চিভিল হস্পিটেল কোকৰাঝাৰৰ ছিনিয়ৰ মেডিকেল অফিচাৰ তথা গাইনেকলজিষ্ট ডক্টৰ জুনিকৰ আলী ডাঙৰীয়াক। তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আশা কৰোঁ সুন্দৰ বক্তৃতাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ নাৰী সমাজক উপকৃত কৰিব। আৰু ইয়াৰ পিছত আমি আৰু এটা অনুষ্ঠান ৰাখিছোঁ, সেইটো হৈছে আৰ.এন.বি চিভিল হস্পিটেল কোকৰাঝাৰৰ তৰফৰ পৰা আমাক এই সুবিধাকণ প্ৰদান কৰিছে তেওঁলোকে, যে আমাৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ফ্ৰী হেল্থ চেকআপ প্ৰগ্ৰেম আমি ৰাখিছোঁ। আৰু ইতিমধ্যে তেওঁলোক আমাৰ মাজত উপস্থিত হৈছে। আমি 11:30 পৰা সেইটো কাৰ্যসূচীও সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম বুলি আশা পালি আছোঁ।